Politics is nothing but development of your state, your country, your nation. গতিকে সেই কথাখিনিৰ ফালেও আমি নিশ্চয় গুৰুত্ব দিব লাগে। মই বিশেষ দীঘলীয়া নকৰো, আপোনালোকক কেইটামান সৰু সৰু ইনফৰমেশ্যন দি পেলাই মই শেষ কৰিছো যে 25 তাৰিখে 3টা বজাত আমি 45,000 ল'ৰা ছোৱালীক আমি নিযুক্তি পত্ৰ দিম। যোৱাকালি কেবিনেটত আমি এপ্ৰুভ কৰিছো যে আগষ্ট মাহৰ ভিতৰত আমি 3 লাখ মহিলাক মাইক্ৰ ফাইনেন্স ঋণ মুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ কৰিম। আগষ্ট ছেপ্টেম্বৰ মাহৰ ভিতৰত নতুনকৈ 40 লাখ পৰিয়ালে ৰেচন কাৰ্ড পাব। আগতে 2.5 লাখ টকা যাৰ বাৰ্ষিক ইনকাম তালৈকে ৰেচন কাৰ্ড পাইছিলে, কিন্তু যেহেতু ৰেচন কাৰ্ডৰ লগত হেলথ ইন্সুৰেন্সও যুক্ত হৈ গ'ল, এতিয়া বছৰি 4 লাখ টকালৈকে উপাৰ্জন থকা ব্যক্তিকো আমি ৰেচন কাৰ্ড দিব খুজিছো, যাতে নিম্ন মধ্যবিত্ত সমাজখনো আমাৰ এই আঁচনিৰ ভিতৰত সোমাই যায়। পৌৰসকলটো আছেই, আৰু এই মাহৰ পৰাই 62 লাখ ৰেচন কাৰ্ড হোল্ডাৰে বছৰত 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সাহায্য পোৱাৰ কামো আৰম্ভ হৈছে। অহা জুন জুলাই মাহত আমি আৰু 15-16 হাজাৰ চাকৰি আমি এডভাৰটাইজ দি আছো। অৰ্থাৎ নিৰন্তৰ বিকাশ, আমি কতো 1 লাখ বুলি ৰখি যোৱা নাই, আমি আগবাঢ়ি গৈ থাকিম। অৰ্থাৎ চতুৰ্মুখী বিকাশৰ কাৰ্যসূচীলৈ আমি আগবাঢ়ি গৈছো। মোদী ডাঙৰীয়া আমাৰ প্ৰেৰণাৰ স্ৰোত, তেখেতৰ 9 বছৰীয়া পূৰ্তি ৰাষ্ট্ৰৰ উত্থানৰ এটা প্ৰতিবিম্ব আৰু ভাৰতৰ আত্মসন্মানৰ এক গৌৰৱৰ মুহূৰ্ত। মই ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাকে এই 9টা বছৰৰ পূৰ্তি উৎসৱত সম্পূৰ্ণৰূপে যোগদান কৰি অসমত এই 9 বছৰীয়া পূৰ্তি উৎসৱ সকলো ফালৰ পৰাই সৰ্বাত্মকভাৱে সফল কৰাৰ আহ্বান জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। মোৰ লগত সকলোৱে একেলগে ক'ব,